নমস্কাৰ বন্ধুসকল, টেকনিকেল গুগলে স্বাগতম জনাইছো আৰু মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো। নমস্কাৰ, আজি মই আপোনালোকক আপোনাৰ ফেচবুক একাউণ্টত কেনেদৰে এখন পেজ খুলিব পাৰি তাৰ বিষয়ে জনাবলৈ ওলাইছো। গতিকে আপোনালোকে আপোনাৰ ব্ৰাউজাৰ ওপেন কৰি লওক। মই এপ্লাইটলৈ গৈছো। আপোনালোকে আপোনাৰ যদি এপ্লাইট আছে বা বেলেগ আপুনি ব্যৱহাৰ কৰিছে ফেচবুক চলাবলৈ, সেই ব্ৰাউজাৰলৈ আপুনি গৈ লওক। মই এটা এপ্লাইড এপ্লিকেশ্যনলৈ গ'লো। এখন যোৱাৰ পিছতে মোৰ আগৰ পৰা ইয়াতে একাউণ্ট খোলা আছে। আপোনালোকে প্ৰথমতে লগ ইন কৰি ল'ব। তাৰপিছতে এই তিনিডাল চিনলৈ যাব। তিনিডাল চিনলৈ যোৱাৰ পাছত আপোনালোকে ইয়াতে পেজৰ অপশ্যন দেখা পাব। তাৰপিছতে ইয়াতে তিনিটা অপশ্যন আছে, লাইক পেজ, ক্ৰিয়েট পেজ, ইনভিটেশ্যন পেজ, সাজেক্ট পেজ। আপোনালোকে কি কৰিব, সাজেক্টেড পেজ ওপৰত যি দেখা পাইছে ক্ৰিয়েটলৈ যাব। ক্ৰিয়েট পেজত আপুনি কি কৰিব, এটা লিখা আছে গেট ষ্টাৰ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাক প্ৰথম আপোনাৰ পেজখনৰ নাম আপুনি কি দিব ভালদৰে ভাবি ল'ব, কাৰণ আপুনি কিহৰ ওপৰত আপুনি পেজখন খুলিবলৈ বিচাৰিছে বা কি প্ৰতিভা আপুনি মানুহৰ আগত দাঙি ধৰিব বিচাৰিছে। মই আপোনালোকক যিহেতু দেখাব বিচাৰিছো, গতিকে মই ইয়াতে লিখিম আছামিজ, আছামিজ জ্ঞান বুলি এটা মই খুলি আপোনালোকক দেখাইছো। সেইটো মই আছামিজ জ্ঞান দেখাইছো। ইয়াৰ ৰিলেটেড যি মোৰ দৰকাৰী অসমীয়া জ্ঞানৰ বিষয়ে যি মই পোষ্ট কৰিব পাৰিম বা মই ভিডিঅ' আপলোড কৰিব পাৰিম, সকলোৱে কেনেদৰে পাব এই ভিডিঅ'বোৰ আপোনালোকক দেখাই যাম। প্ৰথমতে এই পেজটি ভালদৰে খুলি আপোনালোকক দেখাই দিছোঁ। আপোনাৰ মোবাইলত আপুনি কেনেদৰে খুলিব ভালদৰে চাই ল'ব। আপোনালোকে নিজৰ পেজটি আপোনাৰ নিজৰ কি প্ৰতিভা আপুনি দাঙি ধৰিব বিচাৰিব বা কিহৰ ওপৰত ডিপেণ্ড কৰিব আপুনি, সেইটো আপুনি নিজে চিলেক্ট কৰি পেলাই আপুনি নামটো দি ল'ব পেজখনৰ, কাৰণ নামটোৱে পেজখনত লাইক বা আপোনাৰ ফলোৱাৰ্ছ বঢ়ায়। সেইটো এতিয়া মই আছামিজ জ্ঞান বুলি দিছোঁ। এতিয়া মই নেক্সট মাৰিলোঁ। নেক্সট মৰাৰ পিছতে ইয়াতে আপুনি যিহেতু আছামিজ জ্ঞান হ'ল এডুকেশ্যনৰ লগত জড়িত, যিহেতু মই ইয়াতে এডুকেশ্যনত ক্লিক কৰি দিম। এডুকেশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি নেক্সটত মাৰি দিব। নেক্সট মৰাৰ পিছত আপুনি আপোনাৰ ৰখক, ওলাই আছে। তাৰপিছত ইয়াতে আপুনি প্ৰফাইল পিকচাৰ দিব লাগিব। যদি আপোনাৰ প্ৰফাইল পিকচাৰ আপোনালোকে প্ৰথম আগতীয়াকৈ বনাই ল'ব, প্ৰফাইল পিকচাৰ আপোনালোকে দিব পাৰিব। মই ইয়াতে এখন প্ৰফাইল পিকচাৰ দি আপোনালোকক দেখাই দিছোঁ। প্ৰফাইল পিকচাৰ আপোনালোকক দেখাই দিছোঁ দি পেলাই এনেদৰে যেনিবা মই প্ৰফাইল পিকচাৰ এখন ইয়াতে দি দিছোঁ। প্ৰফাইল পিকচাৰখন মই ইয়াতে দিছোঁ। প্ৰফাইল পিকচাৰ হৈ গ'ল। এতিয়া মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে স্কিপ বুলি থাকিব, স্কিপত মাৰি দিব। স্কিপত মৰাৰ লগে লগে আপোনাৰ এড্ৰেছ দি বিচাৰিব। ইয়াতে এড্ৰেছ দিব। এড্ৰেছ মই ইয়াতে গোলাঘাট দিছোঁ, গোলাঘাট দিছোঁ। আপোনালোকে যোন ডিষ্ট্ৰিক্টত থাকে সেই ডিষ্ট্ৰিক্টৰ এড্ৰেছ দিব। তাৰপিছত ইয়াতে আপোনালোকে টাউনত থাকে নে গাঁৱত থাকে বা ক'ত থাকে আপোনালোকে ভালদৰে ইয়াতে লিখি দিব। মই ইয়াতে লিখি দিম। ইয়াতে মই লিখি দিম গোলাঘাট বা গোলাঘাট। মই ইয়াতে গোলাঘাট লিখি দিলোঁ। এতিয়া গোলাঘাট শ্ব' কৰিলে। গোলাঘাট শ্ব' কৰাৰ পিছতে এতিয়া গোলাঘাট হৈ গ'ল। এতিয়া পোষ্ট কোড আপোনালোকে দি দিব। মই দি দিছোঁ, দি দিলোঁ। তাৰপিছতে ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দিব লাগিব। মই ফোন নাম্বাৰ এটা দিছোঁ।
এনেদৰে মই ফোন নম্বৰ দি দিলোঁ। তাৰপিছতে আপোনালোকে ভিজিট পেজত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি দেখা পাব ইয়াতে আছামিজ জ্ঞান নামৰ এই যিখন পেজ মই আপোনালোকক খুলি দেখালোঁ, এইখন আপোনালোকৰ ওচৰত খোল খাই গ'ল। আপোনাৰ মোবাইলতো তেনেদৰে পেজখন খোল খাই যাব। এতিয়া আপুনি কি কৰিব, ইয়াতে আপোনাৰ ফলোৱাৰ্ছ বাঢ়িবলৈ, আপোনাৰ লাইক বাঢ়িবলৈ কি কৰিব, আপুনি ইনভাইট ফ্ৰেণ্ডত ক্লিক কৰি পেলাই, যিহেতু ইয়াত 90টা মোৰ ফ্ৰেণ্ড আছে, মই চিলেক্ট অলত ক্লিক কৰি দিলোঁ। যিহেতু চিলেক্ট অলত যেতিয়া ক্লিক কৰিম, তেতিয়া চেণ্ড ইনভাইটেশ্যনত আমি যেতিয়া ক্লিক কৰি দিম, গোটেইখিনিয়ে আপোনাৰ নটিফিকেশ্যন পাই যাব যে আপুনি এখন নতুন পেজ খুলিছে। আৰু এনেদৰে আপোনাৰ পেজখনত যাৰ মোবাইলত আপোনাৰ নটিফিকেশ্যন যাব, তেতিয়া আপোনাৰ পেজখন যদি ভাল লাগে লাইক কৰিব আৰু আপোনাৰ ফ'ল' কৰিব। ফ'ল' কৰিলে আপোনাৰ ইয়াতে 1% লাইক দিছ, এনেদৰে লাইক ইয়াতে বাঢ়ি যাব। আৰু আপুনি ইয়াতে যদি ভিডিঅ' আপলোড কৰিব বিচাৰে, তেনে পষ্টত যাব। পষ্টত যোৱাৰ পিছতে ইয়াতে ফটো ভিডিঅ' বুলি ওলাব। আপুনি ফটো ভিডিঅ' আপুনি যি ভিডিঅ' বিচাৰে হেৰি কৰিব পাৰে। ইয়াতে আপুনি ক্লিক কৰি পেলাই আপুনি এনেদৰে আপলোড ইউৰ পোষ্ট, সেইটো পোষ্ট মোৰ আপলোড হৈ গ'ল। এনেদৰে আপুনি আপলোড কৰিব পাৰিব। গতিকে আপোনালোকে এনেদৰে এখন পেজ খুলি ভালদৰে আপোনাৰ প্ৰতিভা দাঙি ধৰক। গতিকে আজিলৈ ইমানেই আছিলে। থেংক ইউ।